Hey everyone, welcome back to my YouTube channel. আজি ভিডিওটোত এনেকুৱা এটা বিষয়ৰ ওপৰত কথা পাতিবলৈ গৈ আছো যিটোৱে আমাক সিক্ৰেটলি আমাৰ জীৱনটো কন্ট্ৰোল কৰি আছে। হয়, আজি ভিডিওৰ কথা পাতিবলৈ গৈ আছো মই ৰিলছ, শৰ্ট আৰু এন্ডলেছ স্ক্ৰলিং। আপুনি ভাবিছে অলপমান ব্ৰেক পাইছো, মই মোবাইলতে অলপমান ৰিলছ চাওঁ। কিন্তু যেতিয়া আপুনি ষ্টাৰ্ট কৰিছে তাৰ পিছত 2 ঘণ্টা 3 ঘণ্টা পিছত ৰিয়েলাইজ হৈছে যে মই যি 5 মিনিট চাম বুলি ৰিলছ লৈছিলো আহি 2 ঘণ্টা 3 ঘণ্টা পাৰ হৈ গৈছে আৰু সময়টো কেনেকৈ গুচি গৈছে আমি গমেই পোৱা নাই। তাৰপিছত আমি ইনষ্টাগ্ৰামত আৰু এটা ৰিল পাইছোঁ যে কৈছে ক'ভিডৰ পিছত সোনকালে সময়বোৰ গৈছে, ক'ভিডৰ পিছত ইমান সোনকালে সময়বোৰ গৈছে যে আমি গমেই পোৱা নাই। গম পালে 101 নম্বৰ কথা কেনেকৈ সময়বোৰ গৈ আছে। কিন্তু কথা হ'ল মই যেনেকৈ কৈছোঁ আপুনি ইনষ্টাগ্ৰাম বা ইউটিউব খোলে 5 মিনিটৰ কাৰণে, কিন্তু 1 ঘণ্টা সময়টো কেতিয়া গুচি যায় গমেই নাপাওঁ। আপুনি মই স্ক্ৰল কৰি আছোঁ, আমাৰ ব্ৰেইনে বিচাৰিছে ৰিৱাৰ্ড চাইকেল। আচলতে কি জানেনে, মই কোডিঙৰ লগত জড়িত হৈ আছোঁ, শিকি আছোঁ আৰু এইটো এটা তেওঁলোকৰ কৰ্তব্যই যেনেকৈ কৰিব পাৰিব লাগিব তেনেকৈ ডিজাইনেই কৰা হয় যে আপুনি চাই থাকিব কিন্তু গমেই নাপাব কেতিয়া টাইমটো গুচি আছে। আপোনাৰ এলগৰিদম বুলি যে কয়, সেইকাৰণে এলগৰিদম ছিষ্টেমটো আপুনি কি ভিডিঅ' চাই ভাল পায় তাৰ ওপৰত দিয়ে। নতুবা এলগৰিদমে যদি কাম নকৰিলেহেঁতেন, আপুনি যদি কমেডি ভিডিঅ' চাই থাকে আৰু তাত যদি আপোনাৰ ছ'চিয়েল ইঞ্জিনিয়াৰিং নেটৱৰ্কিঙৰ ভিডিঅ' আহি থাকে তেনেকৈ জানো আপোনাৰ ভিডিঅ' চাব। গতিকে এপটো এনেকুৱা ডিজাইন কৰা হয় যে আপুনি তাত ফচি যাওক। ৰ'ব অলপমান পাতিম ইয়াৰ বিষয়ে। ই এটা কেনেকুৱা প্ৰক্ৰিয়া গম পায়নে? শ্বৰ্ট এলগৰিদম যোনটো শ্বৰ্ট স্ক্ৰলিং সেইটো কাচিনোৰ টাইপৰ। মই এটা ভিডিঅ' বনাইছিলোঁ বহুত বছৰ আগত। কাচিনো যোনটো ট্ৰিক ইউজ কৰা হয় যে আপুনি খেলি থাকিব, আগত কিবা পাব, আগত ৰিৱাৰ্ড পাব, নাই মই আগত জিকিমেই, কিবা কৰিমেই। তাৰপিছত যেনেকৈ আপোনাৰ যোনটো ট্ৰেপ এটাত সোমাই যায় যে আমি আকৌ লগাই দিওঁচোন আৰু পাম কিবা এটা, আকৌ পাম। সেই যোনটো ট্ৰেপ, সেই ট্ৰেপটোত আমাৰ স্ক্ৰলিং আছে। দেখিছোঁ বহুতকেইটা সৰু ল'ৰা ছোৱালী, মই বাৰু বেছি বয়স নহয়, জাষ্ট টিনেজাৰ, আৰু ময়ো বহুতক কি কৰিলোঁ, তেওঁলোকৰ ইউটিউব যোনটো চেনেল, সেই ইউটিউব চেনেলটো কি কৰিলোঁ, ক্ষমা কৰিব, যোনটো ইউটিউব এপ সেইটো যোনটো মেইনলি ইউটিউব চাই থাকে তেওঁলোকে সেই ইউটিউব চেনেলটো মই চাবলৈ বাধা দি ল'লোঁ, ডিলিট কৰি দিলোঁ। তাৰপিছত কি ডাউনলোড কৰিলোঁ গম পায়নে? ইউটিউব শ্বৰ্ট, ইউটিউব কিডছ। তাত তেওঁলোকৰ উখাই ভিডিঅ' আহিব আৰু কি কৰিব আৰু একেবাৰে হাক দি দিব নোৱাৰি, কাৰণ এইটো মোৰ ফ্ৰীডমত নাই। এতিয়া গম পালে এইটো কাচিনো যোনটো ট্ৰিক সেইটো ইউজ হয় আমাৰ এলগৰিদমত, আমাৰ ট্ৰেপত। যোনটো ট্ৰেপ আমি আগত এটা ভাল কিবা পাম, আকৌ চাওঁ, গৈয়ে থাকোঁ 5 মিনিট আহিছোঁ বুলি আমি 2 ঘণ্টা 3 ঘণ্টা হৈ গুচি যায়। এনেকৈ সময়টো কেতিয়া পাৰ হৈ যায় আমি ৰিয়েলাইজে নকৰোঁ। এতিয়া কথা হ'ল গুচিয়ে গ'ল যিমান, মইতো দিনটো একো নকৰোঁ, গুচি গ'ল 10 ঘণ্টা 20, ক্ষমা কৰিব ইমানো ঘণ্টা আৰু ৰিলত যদি যোৱাইছে মই হৈ লওঁ 2 ঘণ্টা 3 ঘণ্টা দিনটো গুচি গ'ল, এণ্টাৰটেইনমেণ্টৰ নামত গুচি গ'ল। আমাৰ লোকচান কি হ'ব? ধৰি লওক আমি এনেই কিবা গেম খেলাৰ প্ৰতি কিবা বুলি যদি ৰিলি স্ক্ৰল কৰিলোঁ, আমাৰ প্ৰব্লেমটো একো নাই তাত। মেইন প্ৰব্লেমটো হ'ল আপোনাৰ যোনটো ব্ৰেইন হয়, যোনটো আমাৰ মগজ হয়, সেইটো শ্বৰ্টলেছ হৈ যাব। আৰু যেতিয়া শ্বৰ্টলেছ হৈ যাব তেতিয়া আমি লং ফৰ্ম কণ্টেণ্ট কনজিউম কৰিব নোৱাৰিম। মন কৰিব, আপুনি 1 ঘণ্টা 1.5 ঘণ্টা বা আধা ঘণ্টাৰ ৰিল স্ক্ৰলিং কৰাৰ পিছত, ইউটিউব শ্বৰ্টছ চোৱাৰ পিছত, টিকটক চোৱাৰ পিছত, যদিও বেন আছে বহুতে চায়, যদি চোৱাৰ পিছত আপুনি যদি এখন কিতাপ হাতত ল'ব বা এটা লং ফৰ্ম, এটা পডকাষ্ট, এটা ইঞ্জিনিয়াৰিঙৰ কিবা এটা আপোনাৰ যোনটো আপোনাৰ টপিক পঢ়াৰ ক্ষেত্ৰত কিবা প্লে'লিষ্ট এটা খুলিব, সেইটো আপুনি খতম কৰিব নোৱাৰে। কৰি থাকিব বিচাৰিব, কিন্তু খতম কৰিব নোৱাৰে। কাৰণ কিয়? আপোনাৰ যোনটো ব্ৰেইন শ্বৰ্টনেছ বিচাৰি ফুৰিছে, শ্বৰ্টকাট। ধৰি লওক আপুনি 1 ঘণ্টাত আপুনি এটা পডকাষ্ট এণ্ড কৰিব পাৰিব, এটা কিবা বুক কেইখনমান পৃষ্ঠা যাব 1 ঘণ্টাত, কিন্তু সেই 1 ঘণ্টাত ৰিলছ 60টাতকৈ ওপৰত যাব। আজিকালিতো কিবা ট্ৰিক আহিছে বোলে 15-30 ছেকেণ্ডৰ ভিডিঅ' ওলায়। গতিকে 1 মিনিটত 60টা, 1 ঘণ্টাত 60টা কণ্টেণ্ট কনজিউম কৰা আপোনাৰ যোনটো ব্ৰেইনৰ যোনটো পাৱাৰ হৈ গৈছে, যোনটো ব্ৰেইনে বিচাৰিছে, সেইটো আপুনি 1 ঘণ্টাত 60টাত এটাত কেতিয়াও দিব নাই। মন নভৰে, কেনি যাব, উজুতনি খাই থাকিব বুলি কয় অসমীয়াত, আপোনাৰ সেইটো হৈ থাকিব। গতিকে ৰিলছে আপোনাৰ শ্বৰ্টনেছ বিচাৰি পাব, আপোনাৰ ব্ৰেইনে লং ফৰ্মত আপোনাৰ যোনটো আসুতি সেইটো আপোনাৰ গুচি যাব আৰু একদম মন নবহে, কিতাপ এখন মেলিব নোৱাৰিব। কিন্তু কথা হ'ল এইটো আপোনাৰ দুখ বুলি ক'ব নোৱাৰি, এইটো এপ ডিজাইনিঙত এনেকুৱা কৰিছে, কিন্তু আমি তাক কণ্ট্ৰল কৰিব পাৰিব।
আমি তাক কণ্ট্ৰল কৰিব পাৰিব লাগিব। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, যদি আপোনালোকে 10 মিনিটত 100টা ভিডিঅ' চাই কিবা এটা শিকিছোঁ বুলি ভাবিছে, তেনেহ'লে ভুল ভাবিছে। কাৰণ 1 মিনিটত কিবা এটা আলোচনা কৰা আৰু 1 ঘণ্টা আলোচনা কৰাৰ মাজত বহুত পাৰ্থক্য আছে। যদি আপুনি সঁচাকৈ ভাবিছে যে মই ৰিলছ চাই শ্বৰ্টছ চাই কিবা শিকিছোঁ, এমেজিং ফেক্টছ মই আগতে বনাইছিলোঁ যে, তেনেকুৱা চাই যি ভাবিছে, ৰিয়েলিটি আপুনি একো শিকা নাই। বহুত ক'লোঁ কিবা, ছল্ভ কি কৰিম এইটো, ছল্ভ কেনেকৈ কৰিম আহক আজি আমি আৰু জানো। ছল্ভ কৰিবলৈ হ'লে আপুনি টাইমাৰ ইউজ কৰিব লাগিব। টাইমাৰ ইউজ কৰক। ইনষ্টাগ্ৰামত, ইউটিউবত শ্বৰ্টছৰ কাৰণে টাইম লগাই দিয়ক। মই লগাই থোৱা আছে, হয়তো স্ক্ৰীণত দি দিম আপোনালোকে, তেনেকৈ লগাই লওক যে 15 মিনিট 20 মিনিটতকৈ স্ক্ৰলিং বন্ধ, তাৰ ইয়াতকৈ আৰু স্ক্ৰলিং নকৰোঁ 15 মিনিটকৈ 20 মিনিটৰ ওপৰত। আৰু যদি কৰিবলৈ মন যায়, হাতত এখন কিতাপ লওঁ, ইমান ডাঙৰ কিতাপ, 15 মিনিটতকৈ পিনৰ পৰা খতম কৰি দিম। আৰু যদি স্ক্ৰলিং কৰিবলৈ মন যায় 15-20 মিনিট টাইমাৰ লগোৱাৰ পিছত এখন আছে এণ্ড কৰিম, বা কিবা উপন্যাস পঢ়ি আপুনি ভাল পায় সেইখন এণ্ড কৰিম। আৰু সেইটো সময়ত এনেকুৱা কণ্টেণ্ট কনজিউম কৰিবলৈ বিচাৰক যিটোৱে আপোনাক কিবা এটা নতুন জ্ঞান দিয়ে। এটা পডকাষ্ট চালেও বহুত কথা শিকিব পাৰি, কিন্তু কিছুমান ফকতীয়া পডকাষ্ট নহয়, ফকতীয়া বুলি কৈ দিছোঁ। এবাৰ এনেকুৱা এটা কৰি চাবচোন, এসপ্তাহ একদম ছ'চিয়েল মিডিয়া বন্ধ, কি হ'ব? মইতো কিমান দিন ছ'চিয়েল মিডিয়া ইউজ কৰা নাই, একো কথা নাজানো। গতিকে এইটো ট্ৰাই কৰিবলৈ চাব যে এসপ্তাহ ছ'চিয়েল মিডিয়া বন্ধ, যি হ'ব দেখা যাব। বহুত একো নাজানো কেনে থাকিব, টিভি চাব, ৰেডিঅ' শুনিব, নিউজ পেপাৰ পঢ়িব, পৃথিৱীতটো এসপ্তাহত একো সলনি হৈ নাযায় ন। নেক্সট টাইম যদি স্ক্ৰলিং কৰিবলৈ মন যাব, তেতিয়া আপুনি নিজকে প্ৰশ্ন কৰক যে মই সঁচাকৈ নিজক কিবা দি আছোঁ নে মোৰ পৰা ৰৈ আছোঁ, মোৰ পৰা গৈ আছে নে মোৰ পৰা আহি আছে, নে নিজক মই ধ্বংস কৰিবলৈ পথত এখোজ আগবাঢ়িছোঁ। নিজক প্ৰশ্ন কৰিব আৰু আপুনি গুচি যাব। মই কৈছোঁ নাই, মন গ'লে আপুনি বুক ৰিড কৰক, বুকতকৈ আৰু ভাল বন্ধু কেতিয়াও হ'ব নোৱাৰে। থেংক ইউ। মই কিবা ক'লোঁ, এআইৰ লগত জড়িত হৈ আছোঁ, এআই ক্ৰিয়েট কৰি আছোঁ, ময়ো স্ক্ৰীন টাইম মোৰ বহুত হৈ গৈছে, আই ন'। কিন্তু ইয়াৰ দ্বাৰা মোক হয়তো জীৱনত কিবা এটা মই শিকিবলৈ পাই আছোঁ, আপোনালোকেও শিকিবলৈ পাই আছে। ময়ো ৰিলছ চাওঁ, বহুত টাইম গুচি যায়, নিজে নিজে লাহে লাহে প্ৰডিউচ কৰিছোঁ, মানে গম পাইছোঁ আৰু বন্ধ কৰি দিছোঁ। এলগৰিদম এনেকুৱা আপোনাক ধ্বংস কৰি দিব। এলগৰিদমৰ ট্ৰেপত নপৰিব, স্ক্ৰলিঙৰ ট্ৰেপত নপৰিব। মই কোনো নহয়, জাষ্ট ছ'চিয়েল মিডিয়া এজন ক্ৰিয়েটৰ হিচাপে মই কৈছোঁ, টকাতে মোৰ ভিডিঅ' নাচাব, বাষ্ট। থেংক ইউ। মোৰ টাইম আহি গ'ল, ডিস্কৰ্ড জইন কৰিম। এতিয়া আমাৰ মিটিং চলিব এআই বিষয়ে। থেংক ইউ ছ' মাছ।